গাৰ্লছ কলেজ হিচাপে আমি হলো একমাত্ৰ কলেজ। গতিকে এই কলেজখনৰ দ্বিতীয় পৰ্যায় ইতিমধ্যে আৰম্ভ হৈছে। 3 বছৰৰ মূল্যায়নৰ তালিকা আমি দাখিল কৰিছোঁ। আমাৰ মহাবিদ্যালয়ৰ বৰ্তমান যি ছাত্ৰীৰ সংখ্যা সিও দিনে দিনে বৃদ্ধি পাই আছে। ইয়াৰ যি ৰেজাল্ট, সেই ৰেজাল্টৰ লাহে লাহে গুণগত যিটো ৰেজাল্ট, কোৱালিটিৰ যিটো ৰেজাল্ট, সেইটো আমি দিবলৈ সক্ষম হৈছোঁ। এই বছৰ আমাৰ বাংলা বিভাগত মুঠ 10জনী ছাত্ৰী আছিল। 10জনৰ 10জনে প্ৰথম শ্ৰেণীত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। হায়াৰ ছেকেণ্ডেৰীতো আমাৰ 5জনে ফাৰ্ষ্ট ডিভিজন উইথ লেটাৰ পাবলৈ সক্ষম হৈছে। গতিকে আমি আশা ৰাখিছোঁ যে অনাগত দিনত আমি কেৱল কোকৰাঝাৰে নহয়, গোটেই বিটিআৰৰ ভিতৰত এটি নামজ্বলা নাৰী শিক্ষাৰ প্ৰতিষ্ঠান হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ম, এইটো মোৰ আশা আছে। এতিয়া আমাৰ মহাবিদ্যালয়ৰ বিভিন্ন অভাৱ অভিযোগ আছে, গতিকে আমি সদায় চৰকাৰৰ সহায় সহযোগিতা বিচাৰোঁ। বিশেষকৈ আমাৰ যি স্থানীয় চৰকাৰ, বিটিআৰ চৰকাৰৰ ওচৰত আমি বিভিন্ন নিবেদন কৰিছোঁ ইতিমধ্যে। তেওঁলোকে কিছু দিছে, কিন্তু তথাপি গুণগত শিক্ষা দিয়াৰ বাবে, বিশেষকৈ আমাৰ যিটো নতুন শিক্ষানীতি আছে, সেই শিক্ষানীতি যেতিয়া কাৰ্যকৰী কৰিম আমি, তেতিয়া আমাৰ বিভিন্ন অসুবিধা হ'ব। আৰু সেইবাবে আমি আশা কৰিছোঁ যে বিটিআৰ চৰকাৰে আমাৰ এই গাৰ্লছ কলেজখনৰ প্ৰতি বিশেষ মনোযোগ হয়তো দিব আৰু নতুন শিক্ষানীতিৰ যিটো ৰূপায়ণ, সেই ৰূপায়ণ কৰোঁতে যাতে আমি সফল হ'ব পাৰোঁ। বিশেষকৈ আমাৰ সমাজৰ যিসকল নাৰী, যিসকল মাৰ্জিনেলাইজ শ্ৰেণীৰ, তেওঁলোকক যাতে আমি আগবঢ়াই লৈ যাব পাৰোঁ গুণগত দিশৰ পৰা। তাৰ কাৰণে যদি চৰকাৰে আমাক সহযোগিতা কৰে, নিশ্চয় আমাৰ যাত্ৰাত আমি সফল হ'ম। এইখিনি মই মহাবিদ্যালয়ৰ তৰফৰ পৰা আপোনাৰ জৰিয়তে জনাবলৈ বিচাৰিছোঁ। ধন্যবাদ। কলেজৰ 33তম নৱাগত আদৰণি সভাত বহুতো অতিথি আহিছে আৰু বহুত ভাল লাগিছে, কাৰণ নৱাগত ছাত্ৰীসকল আমাৰ মহাবিদ্যালয়লৈ আহিছে। তেওঁলোকৰ বহুত সপোন লৈ আহিছে আমাৰ মহাবিদ্যালয়ত। বিভিন্ন মহাবিদ্যালয়ত নজয়কৈ আমাৰ গাৰ্লছ কলেজত আহিছে। তেওঁলোকে বিভিন্ন সপোন লৈ আহিছে। তেওঁলোকৰ যাতে সপোনবোৰ পূৰণ হয় সেইটো বিচাৰোঁ, আৰু তেওঁলোকে যাতে ইয়াতে তেওঁলোকৰ যিখিনি সপোন লৈ আহিছে সেইখিনি সপোন যাতে পূৰণ হয়, সেইখিনি মই বিচাৰোঁ।